guys, welcome to my new vlog. Guys, finally এতিয়া 10টা বাজি পাৰ হৈ গ'ল। বৰ্তমান এতিয়া আমাৰ ডিউটি ছুটি হৈছে। আমাৰ লগৰকেইটা গোটেই ছুটি কৰি বৰ্তমান হুলেই চাগে। আমাৰ এতিয়া ছুটি হৈছে 10:30 বাজি গ'ল। তো বৰ্তমান ভিডিঅ'টো আৰম্ভ হ'ব। আগতে ইন্ট্ৰো এটা চাই লওক। ফাইনেলি ৰুম আহি পাই গ'লো। এতিয়া বহুত সময় হৈ গ'ল, গা চা ধুব লাগিব আৰু ভাত খোৱাই নাই। 10:30 বাজি গ'ল। ভাত খাব লাগিব। কিবা চব্জি বনাইছে, তো ভিডিঅ'টো একেলগে চাই থাকিব। ফাইনেলি গা চা ধুই আহি গ'লোঁ। তেতিয়া ভাত খাব যাব লাগিব। আৰু এটা কথা ক'বলৈ আছিল আপোনালোকে মোৰ ভিডিঅ' চাই ৰেগুলাৰ, মই জানো। তো গাইজ, আপোনালোকে লাইক কমেণ্ট নকৰে, তো প্লিজ লাইক কমেণ্ট কৰি দিব। কাৰণ বহুত কষ্ট কৰি কাম কৰি ভিডিঅ' এডিটিং কৰা। আপোনালোকে জানে ভিডিঅ' এটা এডিটিং কৰিবলৈ কিমান সময় লাগে, 1 ঘণ্টা 2 ঘণ্টা। ভালকৈ এডিটিং কৰিলে 3 ঘণ্টা লাগি যায়। আৰু আপোনালোকেতো জানে এটা ভিডিঅ' মানে 3 ঘণ্টাটো 2 ঘণ্টা লাগি যায় এডিটিং কৰা। তো ৰাতি টোপনি ক্ষতি কৰি এডিটিং কৰা বহুত কষ্ট কৰা হয়। তো গাইজ, প্লিজ আপোনালোকে লাইক কমেণ্ট কৰি দিব। আৰু এতিয়া ভিডিঅ'টো চাই থকা একেলগে। আৰু বহুতজনে কমেণ্ট কৰি কোৱাৰ কাৰণে মই অসমীয়াত ব্লগ বনাই আছোঁ। আৰু আগতে প্ৰথম মই হিন্দীত ব্লগ বনাই আছিলোঁ। তো বহুতজনে কমেণ্ট কৰি ক'লে অসমীয়া ল'ৰা অসমীয়া ভিডিঅ' বনা। তো মই আপোনালোকৰ কাৰণে অসমীয়া ভিডিঅ' বনাই আছোঁ। তো আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা টাইপৰ ভিডিঅ' বনালে ভাল লাগিব, বা আপোনালোকৰ কাৰণেই মই বনাই আছোঁ। আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা ভিডিঅ' বনালে ভাল হ'ব। তো গাইজ, আপোনালোকৰ মতেই মই ভিডিঅ' বনাম। তো ভিডিঅ'টো চাই থকা একেলগে। আজি কি কৰিম কি নাই, মানে এতিয়া বহুত ৰাতি হৈ গ'ল, 11টামান বাজি গ'ল চাগে ডিউটি ছুটি হোৱা। তো এতিয়া গা চা ধুই আহিছোঁ আৰু ৰুমত এতিয়া ভাত চাত খাওঁ আৰু। তো গাইজ, ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। তো গাইজ, ফাইনেলি এইটো আমাৰ পাকঘৰটো এতিয়া ভাত চব্জি হ'ল মানে। তো বৰ্তমান এতিয়া ভাত খাব লাগিব, বহুত ৰাতি হৈ গ'ল। তো এইটো কাঁহীটো লৈ লওঁ। ভাত চব্জি ইয়াতে থোৱা আছে, নিজে নিজে খাব লাগে। তো বৰ্তমান কাঁহীটো ধুই আহোঁ। তো ফাইনেলি এতিয়া ভাতটো উলিয়াই ল'লোঁ। এতিয়া কি বা চব্জি আছে নাজানো। ইয়াতে চাটনি আছে, কি বা চাটনি বনাইছে। তো ইয়াৰ পৰা চাটনিটো অলপ লৈ লওঁ। কি চাটনি বনাইছে, চবে খাই গ'লে, আমি দুজনে বাকী আছোঁ। তো চাগে বাকীকেইটা হুলেই। তো ইয়াতে চব্জিটো আছে। আজি চব্জিটো মানে কিবা হয়, ফুলকবি আৰু আলু কি আছে চাগে। তো চব্জিটো লৈ লওঁ। বাতিটো নলওঁ, মানে বাতিটো ইয়াতে থৈ দিওঁ। আকৌ আহি ধুব লাগিব। তো ফাইনেলি এতিয়া ভাত খাম আৰু। তো গাইজ, ফাইনেলি এটা কথা কৈ আছোঁ আপোনালোকক। আগতে হিন্দী ব্লগ বনাই আছিলোঁ, বহুত ভিউজ আহিছিলে। এতিয়া অসমীয়াত ব্লগ বনাই আছোঁ, ভিউজে নাহে। তো কিছুমান চাগে মোৰ ভিডিঅ' এতিয়া নাচায়েই বৰ্তমান। তো চাব, আপোনালোকৰ কাৰণেই ভিডিঅ'বোৰ বনাওঁ বহুত কষ্ট কৰি। তো প্লিজ আপোনালোকে ভিডিঅ'বোৰ চাব আৰু লাইক কমেণ্ট আপোনালোকৰ কি দিব পাৰে দিব। আৰু আপোনালোকৰ পৰা এইটোৱে ছাপোৰ্ট আৰু। তো ফাইনেলি এতিয়া ভাতটো খাই লওঁ আৰু লগ পাই আছোঁ আপোনালোকক। এতিয়া বৰ্তমান ৰাতিপুৱা হৈ গ'ল, 7:30মান বাজিছে। আৰু এতিয়া আমি ডিউটিত যাম। পূৰা পানী পৰি আছে, মানে পানী পৰি পৰি এনেকুৱা অৱস্থা হৈ গৈছে আমাৰ ৰুমখনৰ, মানে একেবাৰে আৰু অৱস্থা বেয়া হৈ গৈছে। তো কি কৰিবি, উপায় নাই, তথাপিও কাম কৰি আছোঁ। চাব নেকি ৰুমকেইটা কেনেকুৱা অৱস্থা, এইফালে চাইছেই চাগে কেনেকুৱা যিটো পানী ওলাই গৈ আছে। মানে পাহাৰত কাটি পেলাই বনোৱা ৰুমটো, মানে পানী ওলাই গৈ আছে। দেখাই আছোঁ আপোনালোকক। এইটো চাই লওক, ৱালটো ফুটা হৈ কিনে ইয়াত পানী ওলাই আছে। মানে কি ক'ব আৰু, বানপানী হৈ একেবাৰে অৱস্থা বেয়া। এনিতে মোৰ এটা টেবুল আছে ৰাখা,
ইয়াতে পানী ওলাই আছে, ফুটা হৈ গৈছে, ইয়াত গোটেই পানী হৈ গৈছে। মানে কি ক'ব আৰু, অৱস্থা বেয়া হৈ গৈছে আমাৰ ৰুমত। এতিয়া গোটেই ৱালৰ পৰা পানী ওলাই আছে, মানে পানী এনেকুৱা পৰি আছে, মানে ওলাবলৈ জাগা নাই চাগে, ৱাল ফাটি ফাটি ওলাই গৈ আছে। এইটো আমাৰ কাটিং ৰুম মানে এনেকা অৱস্থা বেয়া হৈ গৈছে। চাইছে কেনেকা পানী, মানে তথাপিও ইয়াত কাম কৰি আছে, ইয়াত পানী মানে গোটেই পানী হৈ গৈছে, বস্তাত দি গৈছে। ইয়াতে আমাৰ চৰকাৰে একো ব্যৱস্থা কৰি দিয়া নাই ইয়াতে, তথাপিও কাম কৰিবলৈ হৈ আছে। মানে ইয়াত গোটেই পানী হৈ গৈছে। এইটো আমাৰ কোম্পানীৰ আগফালটো পুৰা পানী হৈ আছে। মানে কেইদিন এসপ্তাহ হৈ গ'ল, পুৰা পানী পৰি পৰি একেবাৰে গোটেই বানপানী হৈ গৈ আছে ৰুমখন। আমাৰ গোটেইফালে পানী মানে কেনেকুৱা পানী আহি আছে, গোটেই পানী। ইয়াতে ব্লেড ধাৰ কৰি আছে, ब्लेड धार करो। हाँ, इधर पानी नीचे, ये हमारा ब्लेड इधर में रखा है। बस एटू बादाम মানে হান্ডি, এইটো ইয়াতে বলিং কৰা মেচিন আছে, ইয়াতে বলিং কৰে, বলিং কৰি আৰু ইয়াৰ পৰা উলিয়াই ইয়াত ৰাখে। ইয়াৰ পৰা আৰু আমি লৈ যাওঁ, লৈ কেনে আৰু কাটিং কৰোঁ। বৰ্তমান এইটো আজি বলিং কৰিছে সোমবাৰৰ কাৰণে। তো হৈ গ'ল, ব্লেডটো দি আহিলোঁ ধাৰ কৰিবলৈ, আৰু এতিয়া গৈ আছোঁ কাম কৰিব লাগিব। আমাৰ ইয়াত মানে ইমান পানী পৰে নহয়, দিনে ৰাতি সমান পানী পৰি থাকে। हेलो गाइस, वेलकम टू माय जुगेश्वर ब्लॉग आसाम। तो गाइस फाइनली आज संडे, और आज संडे कतो जोৱা নাই, ৰুমতে আছোঁ বৰ্তমান। আৰু কেইদিনমানৰ পৰা ভিডিঅ' এটা কণ্টিনিউ কৰি আছে চাগে আপোনালোকে। তো এই ভিডিঅ'টো আজি শেষ কৰিম। তো আজি অলপ আপোনালোকক দেখাই আছোঁ ব্লেড আমাৰ ধাৰ কৰে কেনেকা, আৰু কেনেকা কি কৰোঁ আমাৰ ব্লেডকেইটা। তো চাই থাকক ভিডিঅ'টো, আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু অলপ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো পাৰিলে। এতিয়া আমাৰ ইয়াতে অলপ ব্লেড ধাৰ কৰি আছে, মানে যোনটো দি আমি কাম কৰোঁ সদায়, এইটো ব্লেড সপ্তাহত এদিন ধাৰ কৰা যায় ইয়াতে। তো আমাৰ দাদাই ধাৰ কৰি আছে,
বৰ্তমান ইয়াতে আৰু ময়ো কেইযোৰমান লৈ আহিছোঁ ইয়াতে ধাৰ কৰিবলৈ। তো এনেকুৱা আমাৰ ধাৰ কৰা হয়, এইটো বহুত ধাৰ হৈ যায় একদম মানে ব্লেডতকৈ হাই। তো গাইছ এইটো আমাৰ ব্লেড মানে এনেকুৱা থাকে ব্লেডকেইটা, তো ইয়াতে এনেকুৱাকৈ লগাই দিয়া হয় আৰু ইয়াতে কাজু বাদামটো সোমাই কিনে আৰু খাচাককৈ কাটি দিম আৰু এনেকুৱা থাকে। তো এইটোতো দেখাই দেচোন কেনেকুৱা একেও অলপ দেখাই দে না। তো গাইছ এইটো এটাতো অলপ বেছি হেৰি আছে মানে জোঙাটো অলপ এনেকুৱাকৈ থাকে। ব্লেডকেইটা ধাৰ কৰি আছোঁ বৰ্তমান আৰু এইফালে ধাৰ কৰি হৈ গ'ল। ধাৰ কৰাটো দেখুৱাই আছোঁ, এইটো পূৰা ধাৰ হৈ গৈছে, চাব পাইছে চাগে মানে পূৰা ধাৰ হৈ গৈছে ব্লেড বৰাবৰ। তো এইটোৱে ব্লেড, আমি যোনটো ব্লেডেদি কাম কৰোঁ কাজু বাদাম পূৰা ধাৰ হৈ গৈছে। আৰু এইটো পিছফালৰটো মানে এনেকুৱা চব পূৰা ধাৰ ধাৰ কৰা আছে। তো এইটো আমাৰ বলিং ৰুম হয়, ইয়াতে 3টা বলিং মেচিন আৰু 2টা বলিং মেচিন আছে, ইয়াতে বলিং কৰা হয়। আৰু হাণ্ডি অফিচটো লগতে আছে, ইয়াতে হাণ্ডি গুদামটো আছে, এতিয়া দৰ্জা লগোৱা আছে বৰ্তমান। তো ইমানে এইটো আমাৰ গুদামটো এতিয়া আপোনালোকক দেখাই আছোঁ। ইয়াতে হাণ্ডি ৰখা আছে, লাইটৰ চুইচ কিধাৰ তো এইটো আমাৰ হাণ্ডি ৰুম, বৰ্তমান লাইট অফ আছে, লাইট জ্বলাই আছোঁ। তো এইটো আমাৰ হাণ্ডি ৰুম মানে গুদামটো, আৰু ইয়াতে হাণ্ডি থোৱা আছে। হাণ্ডি মানে বাদাম আৰু আমাৰ ইয়াতে হাণ্ডি বুলি কয়। তো এইটোতো জানেই চবেই কাজু বাদাম বুলি কয়। তো ইয়াতে বহুত কাজু বাদাম এনেকুৱা থোৱা আছে, ভাগ ভাগ কৰি বেলেগ বেলেগ হাণ্ডি বেলেগ বেলেগ জেগাত মানে বেলেগ বেলেগ কোৱালিটিৰ বাদাম পিঠা বেলেগ বেলেগকৈ থোৱা আছে। তো এইটোৱে আমাৰ বাদাম থোৱা মানে গুদামটো। আৰু ইয়াতে পূৰা চুপাৰ বাদাম আছে, ইয়াতে চাব পাইছে চাগে পূৰা একেবাৰে মজা, এইটো পূৰা ভাল হাণ্ডি হয়। এবাৰ ভালকৈ দেখাই দিওঁ। Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. ফাইনেলি এইটো ভিডিঅ'টো মই 3 দিনমান কণ্টিনিউৰ ব্লগটো বনাই আছোঁ। তো আপোনালোকে চাই আছে চাগে 3 দিনমানৰ কণ্টিনিউৰ কৰা ব্লগ হয়। তো গাইজ আপোনালোকক কোৱা নাছিলোঁ মই 3 দিনমানৰ ব্লগ বুলি। তো মই এইটো ব্লগটো মানে সময় নোপোৱাৰ কাৰণে 3 দিনমানৰ কাৰণে বনাই দিছোঁ। তো যদিহে ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তো গাইজ ফাইনেলি এটা কথা কৈ আছোঁ আপোনালোকে এজন আপোনাৰ ফ্ৰেণ্ডৰ তাত শ্বেয়াৰ কৰি দিব প্লিজ। তো যদিহে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি নতুনকৈ চেনেলটো আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজি ইমানেই, বাই বাই।